পিংকু দাস মৃত্যুঞ্জয় কোম্পানী মেনেজিং ডাইৰেক্টৰ আমি এতিয়া নামনি অসমৰ যিখিনি ল'ৰা ছোৱালী আছে যিখিনি ঘৰৰ পৰাই কৰ্ম সংস্থাপন ল'ব বিচাৰে তেওঁলোকৰ কাৰণে আমাৰ মৃত্যুঞ্জয় সেল্ফ ইণ্ডিপেণ্ডেণ্ট বিজনেছ ইন হোমৰ জৰিয়তে যেটো ঘৰৰ পৰাই অনলাইন আৰু অফলাইন মাধ্যমত এই কৰ্ম সংস্থাপনটো কৰিব পাৰিব আৰু যেটো আমি জানুৱাৰী সময়ত আমি ধুবুৰীৰ পৰা লৈ কিনে নামনি অসমৰ প্ৰতিটো জিলাতে আমি মিটিংছ কৰি এই কৰ্ম সংস্থাপনটো দিয়াৰ বাবে ধুবুৰীবাসী লগতে নামনি অসমৰ সমূহ ৰাইজক এটাই নিবেদন থাকিব যে তেওঁলোকে যাতে আমাক এই ব্যৱস্থাটো তেওঁলোকৰ ল'ৰা ছোৱালীৰ লগত আমি যাতে ভাল এটা কৰ্ম সংস্থাপন দি তেওঁলোকৰ ভৱিষ্যতটো উজ্জ্বল কৰিব পাৰোঁ সেই তাৰ ওপৰত যাতে তেওঁলোকে আমাক সহায় কৰে আমাৰ গোটেইখিনি হেতুৰ ওপৰতে আমি বেছ কৰি কিনে কাৰণ আমি আজি স্ক্ৰীন টাইম দিনটোৰ ভিতৰত 4 পৰা 6 ঘণ্টা সময় ল'ৰা ছোৱালী আমি মোবাইলত দিওঁ কিন্তু তাৰ পৰা কোনো ধৰণৰ ইনকাম নাহে যেহেতু পিছলৈ গৈ সেই ল'ৰা ছোৱালীখিনিৰে বহুখিনি অসুবিধাৰ সন্মুখীন হয় আৰ্থিক হিচাপে তো সেই ক্ষেত্ৰত আমি ভাবিছোঁ যে তেওঁলোকৰ আজিৰ দিনত কাৰণ চাওক যিমানখিনি আমি শিক্ষা লৈ আছোঁ সেই শিক্ষা অনুযায়ী আমি কৰ্ম সংস্থাপন পাবলৈ নাই তো সেই তাৰ জৰিয়তে আমি যিহেতু আজি এনেকুৱা বহুখিনি স্কোপ আছে য'ত আমি নিজৰ ভৱিষ্যতটো গঢ় দিব পাৰোঁ